মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যিহেতু এতিয়া স্কুল বন্ধ হৈ পৰিলে, আমি অনলাইন ক্লাছৰ সহায়তে কিছুমান কথা শিকিব লাগিব। মই তোমালোকক চেপ্টাৰ 1ৰ যোগ আৰু পূৰণৰ ক্ৰমবিনিময় বিধিটোনো কি সেই বিষয়ে আজি অলপ বুজাই দিম। এনে সহজ বিধিটো প্ৰথম হ'ল, ধৰি লোৱা দুটা সংখ্যা আছে A আৰু B। এই সংখ্যা দুটাৰ যোগফলটো যদি মই সংখ্যা দুটা উল্টাকেও লিখোঁ, মানে B + A বুলি যদি লিখোঁ, তেতিয়াহ'লে কি হ'ব, সিহঁতৰ যোগফলটো সমান হ'ব। ফৰ এক্সাম্পল, ধৰি লোৱা দুটা সংখ্যা আছে 2 + 3। মই যদি এই সংখ্যা দুটা উল্টাকেও লিখোঁ, মানে 3 + 2, তেতিয়াও তোমাৰ কি হ'ব, সিহঁতৰ যোগফলটো সমান হ'ব, মানে 2 + 3 কিমান হ'ব, 5 হ'ব। আৰু মই যদি উল্টাকেও লিখি পেলাই যোগ কৰোঁ, তেতিয়া মানে 3 + 2 কিমান হ'ব, 5 হ'ব। এইটো হৈছে তোমাৰ যোগৰ ক্ৰমবিনিময় বিধি। এতিয়া যদি মই পূৰণৰ ক্ৰমবিনিময় বিধিৰ বিষয়ে আলোচনা কৰোঁ, তেতিয়াহ'লে তোমালোকে দেখিবা দুটা সংখ্যা A আৰু B যদি মই পূৰণ কৰোঁ, সেই সিহঁতৰ পূৰণফলটো কি হ'ব, মই যদি সংখ্যা এটা উল্টাকেও লিখি পূৰণ কৰোঁ, তেতিয়াও তোমাৰ কি হ'ব, সমান হ'ব। ধৰি লোৱা একেই মই 2 আৰু 3 ধৰিছোঁ, 2 আৰু 3 মই পূৰণ কৰি দিলোঁ, আৰু সংখ্যা দুটা মই আকৌ উল্টাকেও লিখি পূৰণ কৰিছোঁ, তেতিয়াও কিমান হ'ব, সিহঁতৰ পূৰণফল দুটা সমান হ'ব। এইটো হৈছে যোগ আৰু পূৰণৰ ক্ৰমবিনিময় বিধি। আমি যদি চাওঁ, বিয়োগ আৰু হৰণে ক্ৰমবিনিময় বিধিটো কেতিয়াও মানি নচলে।